গুড মৰ্নিং সকলোকে। এতিয়া সময় হৈছে 10:30। শুই উঠি চাহ তাহ খালোঁ। চাহ তাহ খাই এতিয়া মানে সময় হ'ল আমাৰ ছাগলীজনীক পথাৰৰ ফালে এৰি দিবলৈ যোৱা। তো এতিয়া ছাগলীজনীক পথাৰত এৰি দি থৈ আহোঁ, তাৰপাছতে আপোনাৰ লগত কথা পাতি আছোঁ। আৰু কালি যিখিনি কাম আছিলে সেইখিনিও কৰিবলগীয়া হৈ আছে। তো চাওঁ কিমানটো কি আজি কৰিব পাৰোঁ, আৰু আপোনালোকৰ লগতো কথা চথা পাতি আছোঁ। আপোনালোকে শুই উঠি কি ক'ত কৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব। মই এতিয়া আমাৰ ছাগলীজনীক পথাৰত থৈ আহিলোঁ। বলক এইফালে প্ৰ' টিপছ বুলি দিয়া প্ৰ' টিপছ বুলি কয়, মই শিকাম কলগছ নাই নাপাইখিনি। ঘৰ পালোহি। ঘৰ পৰা এতিয়া বহিছোঁ। স্পৰ্টিংটো সলাই ল'লোঁ, বহুত গৰম উঠিলে মানে পথাৰলৈ যোৱা, পথাৰত পৰা ৰ'দ, সেইটো কাৰণে অলপ গৰম উঠি গ'লে স্পৰ্টিংটো অলপ সলাই ল'লোঁ। এতিয়া ৰুটি দিছে বাই, তাকে ৰুটি খাই লওঁ। ৰ'ব দেখুৱাই আছোঁ, ৰুটি খাই লওঁ। ৰুটি খাই কালি থাকি যোৱা কামখিনি কৰিব লাগিব, আৰু লগতে আৰু কিবা কিবি কাম ওলাব চাগে, চাই লওঁ। আৰু যিহেতুকে আজি দেওবাৰ, আজি আপোনালোকক কিবা কিবি আৰু ক'ম। ৰ'ব, দেওবাৰ যেতিয়া আজি ক'ব লাগিব কিবা এটা, আৰু নহয় ৰ'বচোন বাৰু। আৰু প্ৰথমতে ৰুটিটো খাই লওঁ, তাৰপাছত পাতি আছোঁ কথা। তো কালি লিচুজোপাৰ কামটো কৰিলোঁ। কামটো কৰি গা পা ধুলোঁ। গা পা ধুই এতিয়া ভাত খাম। ভাত পানী খাই মোৰ মেইন চেনেলটোৰ কাৰণে এটা ভিডিঅ' বনাম, তো আপোনালোকে সেইটোও চাব। আৰু সেই মেইন ভিডিঅ'টোত আজি বহুত কিছুমান কথা ক'ম, আপোনালোককো মানে কিছুমান কথা ক'বলগীয়া আছে, সেইখিনি কথা ক'ম। আৰু কালি যিটো লিচুৰ কাম আছিলে সেই কামটো মানে আজি কৰিলোঁ, কিন্তু তাত এটা সৰু প্ৰব্লেম এটা হ'ল। মই আপোনালোকক দেখুৱাই আছোঁ কি হৈছে আচলতে লিচুজোপাৰ গুৰিত, বুজি পাইছেনে? শিপা মানে বহুত হৈছে, তো গোটেই মানে ঘূৰণীয়াকৈ কাটিব নোৱাৰিলোঁ, জেগাই জেগাইহে কাটিবলগীয়া হৈছে, বুজি পাইছেনে? সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ, বলক। এয়া চাওক, এফালেহে হৈছে, এফালে নাই হোৱা। শিপা আছে কাৰণে কাটিব পৰা নাই। সেইটো কাৰণে এফালেহে কাটিব পৰা হ'ল, এফালে কাটিব নোৱাৰিলোঁ। আৰু বহুত শিপা আছে, শিপাবোৰ কাটিব নোৱাৰিতো, সেইটো কাৰণে এই কালি যিখিনি এনেকৈ আছিলে সেইখিনি খান্দিলোঁ, অলপ খান্দি দিলোঁ, অলপ আৰু 3 ইঞ্চিমান ধৰকৈ। বাকী ছাইডে খান্দিব নোৱাৰিলোঁ, ছাইডত সেইফালে খান্দিবগৈ নোৱাৰিলোঁ, সেইফালে যি খান্দি। তো ভাত পানী এতিয়া খালোঁ। ভাত পানী খাই এতিয়া বহিছোঁ। বহি এতিয়া মানে মোৰ মেইন চেনেলটোৰ কাৰণে এটা ভিডিঅ' বনাম, তো আপোনালোকে সকলোৱে সেইটো ভিডিঅ' চাব। তাত বহুতো কথা ক'বলগীয়া আপোনালোকক আছে। মানে আচলতে ভিডিঅ'টো মোৰ প্ৰায় 30টা ওপৰতে দিয়া হ'ল এতিয়ালৈকে। মোৰ মেইন চেনেলটো 33টামান দিয়া হ'ল হ'বলা ভিডিঅ'। মই একজেক্টলি পাহৰি গৈছোঁ কিমান দিছিলোঁ। তো এতিয়া যিহেতুকে সিমানমান হ'ল, তো মোৰ মানে এইটো দায়িত্ব যে আপোনালোকে মোক যোনখিনিয়ে মানে যিমানখিনি মানুহে মোক ছাপোৰ্ট কৰি আছে সকলোকে মই এটা থেংক ইউ কোৱা। তো মই চেষ্টা কৰিম সেই মেইন ভিডিঅ'টোত আপোনালোক সকলোকে এটা থেংক ইউ দিয়া, আপোনালোক সকলোকে নাম মেনশ্যন কৰি কোৱা যে আপোনালোকে মোক ছাপোৰ্ট কৰিছে বুলি। সেইটোতে আজি ছানডে বুলি, আজি দেওবাৰ বুলি তেনেকুৱা এটা ভিডিঅ' মই মেইন চেনেলটোত বনাম। বনাই পেলাই আজি সন্ধ্যামানলৈ আপলোড কৰি দিম। আৰু ইয়াৰ পিছত বিশেষ কাম নাই, সেইটো কৰিম। সেইটো কৰি মোৰ দোকান যাবলগীয়া আছে, দোকানলৈ যাম। তাৰপাছতে আৰু নাই, আৰু সন্ধ্যা হ'বই এতিয়া, যিহেতুকে 2টা বাজি গ'ল। তো সেয়াই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, থেংক ইউ। আৰু এইবোৰ বাভাগৰ বস্তু চাওক না, অৰিফ্লেমৰ বস্তু লাগিব নেকি আপোনালোকক? লাগিলে ক'ব মোক, আমাৰ বায়ে এইবোৰ কৰে কিবা কিবি। লাগিলে আপোনালোকে মোক জনাই দিব, মই আপোনালোকক দি দিম হা।